Good morning everyone. তো আজি মই তোমালোকক শিকাম সংখ্যাগত ধৰ্ম আৰু মূলাৰ ঘৰ নিৰ্ণয়। মই তোমালোকক যোৱা চেপ্টাৰটো শিকাই আছিলোঁ, তাৰে এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। তো আজিৰ টপিকটোৰ নাম হ'ল সংখ্যাগত ধৰ্ম আৰু মূলাৰ ঘৰ নিৰ্ণয়। ঠিক আছে, ইয়াৰে চাৰিটা বিভিন্ন ধৰ্মৰ কথা ইয়াতে দিয়া আছে। আজিৰ ক্লাছত আমি প্ৰথম ধৰ্মটোৰ বিষয়ে শিকিম, আৰু সেইটো হ'ল আপেক্ষিক বাষ্পীয় চাপৰ অৱলম্বন। ঠিক আছে, তো এতিয়া পোনপ্ৰথমতে কথাটো আহিল যে সংখ্যাগত ধৰ্ম কি? মূলাৰ ঘৰ আমি জানো, যাক আমি মূলাৰ মাছ বুলি কওঁ ইংলিছত। ঠিক আছে, যাৰ আমি ধৰি লোৱা আমি যদি C2 H6 দিওঁ, তাৰ মূলাৰ ঘৰ কেনেকৈ উলিয়াই আছিলোঁ? 2 ইনটু কাৰ্বনৰ বাবে 12 প্লাছ হাইড্ৰজেন 6টা আছে 6 ইনটু 1 এনেকৈ ওলোৱা আছিলোঁ। ঠিক আছে, তো মূলাৰ ঘৰ নিৰ্ণয় আমি জানো। ঠিক আছে, আৰু এতিয়া সংখ্যাগত ধৰ্ম সেইবোৰ যিবোৰৰ মানে অকল সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে। ঠিক আছে, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে, এইখিনি মনত ৰাখিবা। তো যিটো আমি দ্ৰব্য এড কৰিম তাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব, প্ৰকৃতিৰ ওপৰত নকৰে, এইখিনি মনত ৰাখিবা। তো যিবোৰ এনেকুৱা ধৰ্মবোৰক কি বুলি কোৱা হয়? সংখ্যাগত ধৰ্ম বুলি। তাৰে আমি আজি পোনপ্ৰথমতে কোনটো শিকিম? আপেক্ষিক বাষ্পীয় চাপৰ অৱলম্বন। ঠিক আছে, তো এতিয়া চাবা, তো পোনপ্ৰথমতে আমাৰ কুৱেশ্যনটো আহিল যে বাষ্পীয় চাপ কি? এইখিনি মই আগৰ ভিতৰত দিয়া হৈছে, কিন্তু তথাপিও মই এবাৰ কৈ দিওঁ যাতে যেতিয়া আমি যিকোনো এটা চলিউশ্যন লওঁ, তলত আমি ধৰি লওঁ পানী লৈছোঁ, পানীত আমি চেনি মিক্স কৰাইছোঁ। ঠিক আছে, এটা চেনি মিক্স কৰাৰ পিছত এইটো এটা চলিউশ্যন হ'ল। তো আমি কি কৰিছোঁ? অকণমান এইটোক কভাৰ কৰি ৰাখি দিছোঁ। কভাৰ কৰি ৰাখি দিলে ইয়াৰে মলিকুলবোৰ ওপৰত বাষ্পীয় আকাৰে উৰিব ধৰিব। ঠিক আছে, বাষ্পীভূত হ'ব। বাষ্পীভূত হোৱাৰ পিছত কি হ'ব? ইয়াতে লাগি যাব এইবোৰ। ঠিক আছে, তো বাষ্পীভূত হোৱাৰ পিছত সেই বাষ্পখিনিয়ে কিবা এটা প্ৰেছাৰ দিবনে নাই? এইখিনিৰ ওপৰত যিটো প্ৰেছাৰ দিব, সেই প্ৰেছাৰটোকে আমাৰ বাষ্পীয় চাপ বুলি কয়। ঠিক আছে, যিখিনি চাপ দিব সেই চাপটোকে বাষ্পীয় চাপ বুলি কয়। এতিয়া এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে বাষ্পীয় চাপ যেতিয়া আমি যিটো শিকিছিলোঁ উদ্দায়ী আৰু অনুদ্দায়ী। উদ্দায়ী কি আছিল? যিবোৰ দ্ৰব্য উৰি যাব পাৰে সহজতে। ঠিক আছে, আৰু অনুদ্দায়ী কি আছিল? যিবোৰ উৰিব নোৱাৰে। ঠিক আছে, তো যদি এতিয়া আমি এটা পানী লওঁ, পানীখিনি বাষ্পীভূত হ'ব পাৰেনে নাই? পাৰে, তো পানীখিনি হ'ব উদ্দায়ী। ঠিক আছে, পানীখিনি হ'ব উদ্দায়ী। কিন্তু আমি কি কৰিলোঁ? এটা পাত্ৰত চেনি অকণমান ল'লোঁ, তাৰপিছত তুমি চেনিখিনিক ৰাখি থৈ দিয়া, চেনিখিনি উৰি যায় জানো? বাষ্পীভূত হয় জানো? নহয়। তেনেকুৱা হ'লে আমি যদি চাহ বনোৱাৰ কাৰণে যিবোৰ বটলত চেনি ভৰাই ৰাখোঁ, কেইদিনৰ পিছত নোহোৱা হৈ থাকিলে বাষ্পীভূত হৈ কিনে, হয়নে নহয়? তো তেনেকুৱা নহয়। তো কি কয়? গোটা পদাৰ্থবোৰ অনুদ্দায়ী। ঠিক আছে, এইখিনি মনত ৰাখিবা। আৰু যিবোৰ জুলীয়া পদাৰ্থ আছে এইবোৰ উদ্দায়ী। কিছুমান আছে যিবোৰ উদ্দায়ী নহয়, কিন্তু পানীটো উদ্দায়ী হয়। ঠিক আছে, তো এইখিনি কনচেপ্ট লাগিব ইয়াতে। তাৰপিছত আমি চাওঁ, আমি ইয়াতে মানে দুটা নতুন টাৰ্ম পাম। নতুন নহয়, আমি ৰাউজৰ ল পঢ়াতে সেইখিনি পাইছোঁ। কিন্তু চাবা, আমি যে চাওঁ P1 নট আৰু P1 এই দুটাৰ মাজত ডিফাৰেঞ্চটো কি? ঠিক আছে, তো মই আজি এইটো বুজাম। তো তোমালোকে চাবা, মই এইবোৰ অলৰেডি বুজাইছোঁ আগৰ ভিডিঅ'বোৰত। তো আমি ইয়াতে পানী লৈছোঁ। ঠিক আছে, পানীখিনি অকণমান কভাৰ কৰি ৰাখি দিছোঁ। বাষ্পীভূত হ'ব, বাষ্পীভূত হৈ কিনে এটা চাপ দিব। সেই চাপখিনি কি বুলি কয়? অকল পানী আছে ইয়াতে, বেলেগ একো নাই। ঠিক আছে, তো অকল পানী থকাৰ কাৰণে এইখিনি চাপ অকল পানীৰ বাবে হ'ব। ঠিক আছে, তো অকল পানীৰ বাবে যিহেতু হয়, এইটোক আমি কি বুলি কওঁ? বিশুদ্ধ বুলি কওঁ, পিয়'ৰ। কিয়? কাৰণ তাত কোনো মিক্স নাই, এইটো বিশুদ্ধ পানী যিখিনি চাপ হ'ব সেইখিনিক আমি ক'ম P1 নট। এই যেতিয়াই তুমি নটটো দেখিবা তেতিয়া গম পাবা এইটো বিশুদ্ধ অৱস্থাত। ঠিক আছে,
এতিয়া কি কৰিলোঁ, অকণমান পিছত পানীখিনিত অকণমান চেনি মিহলাই দিলোঁ। ঠিক আছে, চেনিখিনিতো গোটা, চেনিখিনি উৰিব নোৱাৰিব, অকল পানীখিনি উৰিব আৰু ইয়াতে অলপমান চাপ দিব। তো এই যিটো এইটো কি হ'ল, এইটো দ্ৰৱ হ'ল। তো এইটো দ্ৰৱটোতো তোমাৰ বিশুদ্ধ নহয়, এইটো মিশ্ৰ। ঠিক আছে, তো মিশ্ৰৰ আৰু এইটো বিশুদ্ধ, তো মিশ্ৰৰ যিটো প্ৰেছাৰ হ'ব সেইটো কোৱা হয় P1 বুলি। ঠিক আছে, এতিয়া মোৰ কুৱেশ্যনটো হ'ল, তোমালোকে মোক কোৱা যে P1 নটটো ডাঙৰ হয় নে P1টো ডাঙৰ হয়। ভিডিঅ'টো ইয়াতে পজ কৰা, পজ কৰি কিনে ভাবি কিনে তাৰপিছত ভিডিঅ'টো এগেইন ৰিজিউম কৰা আৰু তাৰপিছত চোৱা তোমালোকে শুদ্ধ হৈছে নে নাই। ঠিক আছে, তো চাবা কি হয়, যেতিয়া অকল পানী লওঁ, যেতিয়া বিশুদ্ধ পদাৰ্থ থাকে তেতিয়া গোটেইখিনি এই যিটো ছাৰফেচ, যিটো পৃষ্ঠত গোটেইখিনি পানী থাকে, পানীৰ অণুহে থাকে। তো পানীৰ অণুখিনি উৰি যায়, তো বহুত উৰিব পাৰিলে, হয়নে নহয়, বহুত বেছিখিনি বাষ্পীভূত হ'ব পাৰিলে। কিন্তু যেতিয়া আমি চেনি মিক্স কৰি দিওঁ, তেতিয়া কি হয়, যেতিয়া পৃষ্ঠত আগতে অকল পানীয়ে আছিল, কিন্তু এতিয়া মাজে মাজে তোমাৰ চেনিৰ অণুবোৰো সোমাই পৰে পৃষ্ঠত। তো পৃষ্ঠৰ পৰাহে বাষ্পীভৱন হয়, হয়নে নহয়। পোনপ্ৰথমতে মন কৰিবা যে বাষ্পীভৱন অকল পৃষ্ঠৰ পৰাই হয়, ভিতৰৰ পৰা নহয়। ঠিক আছে, পৃষ্ঠৰখিনিহে আগতে উৰি যায়। তো এতিয়া যেতিয়া তোমাৰ এইখিনি উৰিলে যিমান চাপ দিব সেইখিনিতো কম হ'ব ন, বিকজ তোমাৰ চেনিৰ অণুখিনিতো উৰিব নোৱাৰে। ঠিক আছে, তো আমি গম পালোঁ যে যিটো তোমাৰ বিশুদ্ধ চাপ সেইটো বেছি হয় মিশ্ৰৰ চাপতকৈ। ঠিক আছে, তো এতিয়া আৰু তোমালোকৰ টেনশ্যন নাই, এতিয়া আৰু ভালকৈ বুজি পাই যাবা। তাৰপিছত এতিয়া আমি আহোঁ আপেক্ষিক বাষ্পীয় চাপৰ অৱনমন। তো এতিয়া বাষ্পীয় চাপৰ অৱনমন বুজাৰ লগে লগে আমি বুজি পালোঁ যে বাষ্পীয় চাপ কমিছে। ঠিক আছে, অৱনমন মানে কমিছে। কিয় কমিছে, যেতিয়াই আমি পোনপ্ৰথমতে অকল পানী লৈছিলোঁ তেতিয়া বাষ্পীয় চাপ বেছি আছিল। যেতিয়া আমি পানীত চেনি মিহলাই কিনে আমি মিশ্ৰ বনালোঁ, মিশ্ৰ বনোৱাৰ পিছত যিটো দ্ৰৱ বনোৱাৰ পিছত বাষ্পীয় চাপ কমিল। আমি বাষ্পীয় চাপৰ অৱনমনটো বুজি পাইছোঁ। এতিয়া আমি আপেক্ষিক, ঠিক আছে, আপেক্ষিকটো কি বুজাইছে, আমি মানে কম্পেয়াৰ কৰিম। যদি আমি ইংলিছ নামটো চাওঁ, ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ, বুজি পাইছোঁ আমি বাষ্পীয় চাপৰ অৱনমনখিনি, ৰিলেটিভ যিটো ক'লে। তো আপেক্ষিক যিটো আমি যদি এনেকৈ কওঁ যে প্ৰথমতে বিশুদ্ধ চাপৰ ইমান আছিল, পিছত মিশ্ৰ বনাওঁতে ইমান হ'ল, তো এইটো বেছি কাৰণে আমি আগত লৈছোঁ, যিহেতু পজিটিভ ভেলু পাব লাগিব। তো এতিয়া এই দুটাৰ বিশুদ্ধ চাপৰ তুলনাত কিমান কমিলে সেইখিনি আমি এইটোৰে ওলাম, আপেক্ষিক বাষ্পীয় চাপৰ অৱনমন। আমাৰ এইটো টাৰ্ম ওলাব লাগিব, আপেক্ষিক বাষ্পীয় চাপৰ অৱনমন। ঠিক আছে, তো এতিয়া আমি চাওঁ, পোনপ্ৰথমতে আমি ৰাউল্টৰ সূত্ৰৰ পৰা কি পাইছোঁ, ৰাউল্টৰ সূত্ৰৰ পৰা আমি পাইছোঁ যে ৰাউল্টে কি কৰিছিল, বাষ্পীয় চাপ আৰু মূল ভগ্নাংশৰ মাজত এটা সূত্ৰ দিছিলে। ঠিক আছে, তেওঁ কি কৈছিলে, আমি যিমানেই প্ৰেছাৰ বঢ়াই থাকিম সিমানে তোমাৰ মূল ভগ্নাংশ গাঢ়তাটো বাঢ়ি থাকিব। ঠিক আছে, গাঢ়তা বাঢ়িব আৰু গাঢ়তাৰ আকৌ মূল ভগ্নাংশ, এইবোৰ আমি গোটেইখিনি শিকিছোঁ আগৰ ভিডিঅ'ত, কেৱল যোৱা আৰু এবাৰ চাই লোৱা। ঠিক আছে, সেইবোৰ এতিয়া ইয়াত ক'বলৈ গ'লে আকৌ ভিডিঅ'টো দীঘলীয়া হৈ যাব। তাৰপিছত চাবা, ৰাউল্টে কি কৈছিলে, তেওঁ কৈছিলে যে P1 = P1 not x1 + P2 not x2। ইয়াতে যিটো তোমাৰ 1, মষ্টলি তোমাৰ 1টো দ্ৰাৱকৰ ক্ষেত্ৰত হয়। ঠিক আছে, যিটো আমাৰ পানী হওক, বেঞ্জিন হওক, আৰু x2 আমি যিবোৰ ওপৰৰ পৰা মিক্স কৰোঁ, যেনে দ্ৰব্য, যেনে ছ'ডিয়াম ক্লৰাইড হ'ল, চেনি হ'ল, চুক্ৰ'জ, এইবোৰ। ঠিক আছে, চেনি আৰু চুক্ৰ'জ একেই। তাৰপিছত এতিয়া যিহেতু আমি কিহৰ কথা পঢ়ি আছোঁ, আমি গোটা পদাৰ্থ এটা জুলীয়া পদাৰ্থ দিয়াৰ কথা পঢ়ি আছোঁ। তো তোমালোকে ভাব নেকি যে যিটো আমি দ্ৰব্য লৈছোঁ ইয়াতে গোটা পদাৰ্থ এইটো, তো গোটা পদাৰ্থ হ'লে সেইটো হ'ব অনুদ্বায়ী। যিহেতু অনুদ্বায়ী, তাৰ জানো কিবা এটা নিজা প্ৰেছাৰ থাকিব? অভিয়াছলি নাথাকে। তুমি যদি এটা চেনি লোৱা, ইয়াতে চেনিখিনি কিবা প্ৰেছাৰ থাকিব বাৰু? নাথাকে। তো এইটো দাম আমাৰ ইউজ নহয় ইয়াতে, অকল এইটোহে হ'ব। বুজি পালা? ঠিক আছে, তাৰপিছত যেতিয়াই তুমি গোটা পদাৰ্থ মিক্স কৰা বা জুলীয়াত, তেতিয়া তুমি এইটো দাম নল'বা, P2 not + x2। এইখিনি আমি পালোঁ। এতিয়া আমি কি উলিয়াব লাগে, বাষ্পীয় চাপৰ অৱনমন, তাৰমানে আমি ডেল P উলিয়াব লাগিব। তো ডেল P উলিয়াব লাগিলে P1 not - P1 নটটো আগত কিয় ল'লোঁ, বিকজ এইটো ডাঙৰ, আমি অলৰেডি চালোঁ এইখিনি। ঠিক আছে, তো P1 not - P1। এতিয়া আমি কি কৰিব পাৰিম, চাবা, P1 আমি এইটো ভেলু কৰিব পাৰিম।
তো P1 নট মাইনাছ P1 নট x1 এতিয়া যদি আমি P1টো কমন আনো 1 মাইনাছ x1 আকৌ আমি জানো যে আগতে পাইছোঁ মল ভগ্নাংশৰ কাৰণে x1 প্লাছ x2 ইকুৱেল 1 হয় 1 মাইনাছ x1 ইকুৱেল x2 হ'ব ৰাইট আমি ইয়াতে লিখিলোঁ P1 নট x2 ঠিক আছে এতিয়া আমি কি কৰিম ডেল পিৰ ভেলুটো এনেকৈ বহাম বা এনেকৈ ৰাখা ডেল পি ডিভাইডেড বাই P1 নট ইকুৱেল x2 আমিতো এইখিনি উলিয়াব লাগে হয়নে নহয় চাবা এইখিনি আমাৰ কিমান ডেল পি মানে P1 নট মাইনাছ P1 নট ইকুৱেল x2 আমি এইখিনি উলিয়াব লাগে হয়নে নহয় যেতিয়া আমি পোনপ্ৰথমতে চালোঁ যেতিয়া আপেক্ষিক বাষ্পীয় চাপৰ অনুপাত এইখিনি বাষ্পীয় চাপ কমিছে আৰু P1 ত আপেক্ষিক কিমান কমিছে আমি সেইখিনি উলিয়াব লাগে হয়নে নহয় তো এতিয়া চাবা এতিয়া আমি এইখিনি পালোঁ এইখিনি পোৱাৰ পিছত P1 নট মাইনাছ P1 ডিভাইডেড বাই P1 নট এতিয়া আমাৰ x2 কি আছিলে মূল ভগ্নাংশ কাৰ 2 আছে তাৰমানে ড্ৰাইভৰ মূল ভগ্নাংশ ওলালে কেনেকৈ উলিওৱা আছিলোঁ ওপৰত ড্ৰাইভৰ মূল তলত ড্ৰাইভৰ আৰু দ্ৰাৱকৰ মুঠ মূল মনত আছেনে চাই ল'বা ঠিক আছে তাৰপিছত এতিয়া কথাটো আহিল যে ইয়াৰে যিটো তোমাৰ N1 প্লাছ N1টো কাৰ কাৰণে মূল দ্ৰাৱকৰ কাৰণে দ্ৰাৱক ধৰি ল'লেও পানী আৰু N2টো কাৰ কাৰণে চেনি যিটো পানীৰ পৰিমাণ বহুত বেছি আছে চেনিৰ পৰিমাণ বহুত কম আছে তো এইটো ভেলু অবভিয়াছলি ধৰি ল'লোঁ আমি এইটো ভেলু বহুত বেছি ধৰি ল'লোঁ আমাৰ 10,000 এইটো ভেলু আৰু এইটো ভেলু 0.00001 তো তোমাৰ 10,000 লগত এইটো এড কৰা নকৰা একে কথা হয় নহয় তো কি হয় যিহেতু তোমাৰ N1ৰ ভেলুটো বহুত বেছি ডাঙৰ N2তকৈ তো তোমাৰ N1ৰ ভেলু N2ৰ ভেলুটো আমাৰ ইগন'ৰ কৰি দিয়ে এইটো যিহেতু সৰু এইটো ইগন'ৰ কৰি দিয়ে ঠিক আছে চাবা কিতাপত গোটেইখিনি ডিটেইলছত লিখা আছে মই খালি ইয়াত বুজাই দি আছোঁ লিখাখিনি তোমালোকে কিতাপৰ পৰাই চাই ল'বা ঠিক আছে যিহেতু তোমাৰ যিহেতু মানে ভেলুটো বহুত ডাঙৰ N2তকৈ তো আমি ইগন'ৰ কৰিব পাৰিম N2 তো আমি এনেকৈ লিখিম এতিয়া P1 নট মাইনাছ P1 নট ইকুৱেল N2 বাই N1 মষ্ট প্ৰবেবলি হৈয়ে গ'ল এতিয়া আমাৰ কুৱেশ্যনটো ঠিক আছে তো এতিয়া আমাৰ কি আছিলে N2 আৰু N1 কি আছিল N2 মানে মূল ঠিক আছে তো নাম্বাৰ অফ মূল আমি যেতিয়া উলিয়াইছিলোঁ মূল সংখ্যা উলিয়াওঁতে আমাৰ কি আছিল ওপৰত দিয়া থকা ভৰ তলত মোলাৰ ভৰ ঠিক আছে তো আমাৰ দিয়া থকা ভৰক আমি কেনেকৈ উলিয়াইছিলোঁ W2 আৰু তলত মোলাৰ ভৰ মানে M2 তো P1 নট মাইনাছ P1 ডিভাইডেড বাই P1 নট ইকুৱেল W2 বাই M2 W1 বাই M1 কেনেকৈ হ'ল N2ৰ বাবে দিয়া থকা ভৰ বাই মোলাৰ ভৰ N1ৰ বাবে দিয়া থকা ভৰ বাই মোলাৰ ভৰ ঠিক আছে তো এতিয়া আৰু নাই চিম্পল এইখিনি হোৱাৰ পিছত P1 নট মাইনাছ P1 নট ইকুৱেল W2 বাই M2 M1 বাই W1 এইখিনি চিম্পল মেথছ তো আমাৰ এইখিনিয়ে আমাৰ আছিল আপেক্ষিক বাষ্পীয় চাপৰ অনুপাত আৰু যদি এতিয়া তোমালোকক মোলাৰ ভৰ উলিয়াও যিটো আমি ইয়াতে পঢ়িম বুলি কৈছিলোঁ মোলাৰ ভৰ M2 যদি ভেলু ওলাব লাগে তোমালোকে এনেকৈ সেই কৰি দিয়া ইয়াৰ এইটো ভেলু দিয়া থাকিব এইটো দিয়া থাকিব এইবোৰ চব দিয়া থাকিব এইটো খালি ওলাই লোৱা এইটো উলিয়াব লাগিলে কেনেকৈ উলিয়াবা M2 ইনটু W1 ইকুৱেল W2 M1 P1 নট মাইনাছ P1 আৰু এইটো কৰি ফালে দি দিলে তললৈ যাব W1 এনেকৈ ঠিক আছে এনেকৈ উলিয়াই ল'ব পাৰিবা মোলাৰ ভৰটো এতিয়া আজিৰ ক্লাছৰ বাবে এইখিনিয়ে থাকিব কিন্তু আমি এটা কুৱেশ্যন তোমালোকৰ বুকত দিয়া আছে সেইটো মই লিখি কিনে বুজাই দিওঁ তাৰপিছত তোমালোকৰ একো ডাউট নাথাকে আৰু এক্সামত এইটো কুৱেশ্যন বহুতবাৰ আহিছে অলৰেডি আকৌ আহিব তো তোমালোকে বহুত প্ৰেক্টিছ কৰা তেতিয়া আৰু প্ৰব্লেম নাই ঠিক আছে তো আমাৰ কুৱেশ্যনটো আছিলে এইটো কুৱেশ্যন কোনো এক উষ্ণতাত বিশুদ্ধ শব্দটো বানালে বিশুদ্ধ বেঞ্জিনৰ বাষ্পীয় চাপ 850 বাৰ চাবা বিশুদ্ধটো পোৱাৰ লগে লগে এইটো আমি কি গম পালোঁ এইটো হ'ল P1 নটৰ ভেলু তাৰপিছত বেঞ্জিনৰ
মোলাৰ ভৰ দিয়া আছে 78 গ্ৰাম মোল ইনভাৰ্স ঠিক আছে বা যেটো আমি P1 নট লৈছোঁ বেনজিনক তো মোলাৰ ভৰটো আমি কি ল'ম M1 হয়নে নহয় তো M1 নট কিমান দিয়া থাকিলে M1 কিমান দিয়া থাকিলে 78 গ্ৰাম পাৰ মোল ইনভাৰ্স তাৰপিছত 39.0 গ্ৰামত আৰু এইটো হ'ল বেনজিনৰ ভৰ তো ভৰ দিয়া থকা ভৰ W1 তাৰপিছত বিদ্যুৎ বিশ্লেষ্য এটা অনুদায়ী বিদ্যুৎ অবিশ্লেষ্য 0.5 গ্ৰাম যোগ কৰা হ'ল তো যিটো আমি যোগ কৰিম সেইটো কি হ'ব দ্ৰব্য তো দ্ৰব্য হ'লে সেইটো দ্ৰব্যৰ কাৰণে 2 আহে দিয়া থকা ভৰ দ্ৰব্য 2 তাৰপিছত যোগ কৰা হ'ল ফলত বাষ্পীয় চাপৰ মান 0.845 বাৰ হ'ল তো ফলত চাবা যেতিয়াই তুমি দ্ৰব্যৰ লগত দ্ৰাৱকৰ লগত দ্ৰব্যটো মিক্স কৰি দিলা তেতিয়া মিশ্ৰ পালা তো মিশ্ৰৰ মানে প্ৰেছাৰ কি আছিল P1 হৈ গ'ল আমি ইমানবোৰ ভেলু পাই গ'লোঁ তো আমাক কি ওলাব দিছে দ্ৰব্যটোৰ মোলাৰ ভৰ উলিয়াব দিছে তো চাবা আমি P1 নটৰ ভেলু পালোঁ তাৰপিছত আমি M1ৰ ভেলু পালোঁ আমি W1ৰ ভেলু পালোঁ আমি W2ৰ ভেলু পালোঁ আমি P1ৰ ভেলু পালোঁ আমাক কি লাগে M2 লাগে হয় তো আমি অলৰেডি ইকুৱেশ্যনটো পাইছোঁ P1 নট P1 নট ইকুৱেল কি পাইছিলোঁ N2 বাই N1 তো W2 M2 M1 W1 ঠিক আছে তো এই গোটেইবিলাক এইটো পাইছোঁ এইখিনি আৰু এইখিনি এইটো কৰি দিয়া আছে অলৰেডি ঠিক আছে তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু কিবা কুৱেশ্যন থাকিলে সুধিবা তোমালোকে কুৱেশ্যন নোসোধে কমেণ্ট ছেকশ্যনত দিব পাৰোঁ আৰু ভালকৈ কৰি থাকা আৰু নেক্সট মই শিকাম হিমাংকৰ অৱনমন উত্তলাংকৰ উন্নয়ন সেই দুটাৰ মাজত ৰিলেটেড হয়তো মই সেই দুটা একেলগে শিকাব চেষ্টা কৰিম আৰু তাৰপিছত থাকিব অস্মটিক প্ৰেছাৰ সেইটো আৰু সোনকালে হৈ যাব তাৰপিছত আৰু চেপ্টাৰ খতম তাৰপিছত মোক কুৱেশ্যনবিলাকৰ এনচাৰ কৰি কিনে এক্সাৰচাইজৰ কুৱেশ্যন অনুশীলনী কুৱেশ্যনৰ এনচাৰ কৰি কিনে PDF বনাই কিনে মোক পঠাই দিবা মই অলৰেডি কৈছোঁ কথাখিনি মই আৰু এবাৰ ক'লোঁ হ'ব দিয়া আজিৰ বাবে এইখিনি ধন্যবাদ